ডিস্ট্রিক্টে কোকরাঝার ডিস্ট্রিক্ট হিসাবে আমি 6টা সমষ্টি বিপিএফ দলে নমিনেশন দিছোঁ। পখিৰাগ্ৰাম, দথমা, বনৰগাঁও, দেৱৰগাঁও, চালাখাটি আৰু বাউখুংগ্ৰি 6টা সমষ্টিলৈ আমি একেলগে আমি নমিনেশ্যন দিছোঁ। আৰু আমি আজি পাৰ্টি অফিচৰ পৰা ৰেলী কৰি আহিছোঁ 6টা সমষ্টি হিচাপে একেলগে। আৰু আমি যিটো দেখিবলৈ পাইছে মুঠতে আমাৰ বিপিএফ দল হিচাপে কোকৰাঝাৰৰ এই 6টা সমষ্টিটো বিপিএফে উইনাৰ হ'ব স্পষ্ট। ইয়াত যোনে যিমানেই নকয় কিয় আমাৰ বিপিএফ দলৰ পজিশ্যনটো খুব ভাল। কোকৰাঝাৰত অকল কোকৰাঝাৰ নহয়, গোটেই বিটিচিতে আমাৰ বিপিএফ দলৰ পজিশ্যনটো ভাল, 1 নম্বৰতে আছে। আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰে মানে হাইষ্ট মানে লেভেলত সবচে বেছিকৈ ভোট লৈ পেলাই আমি জিকিব। আজি গোটেই আজি সমূহ ভোটাৰক উদ্দেশ্যি আপুনি আজি কি ক'ব বিচাৰে ইয়াৰ পৰা মনোনয়ন দাখিলৰ পিছত? নাই, আমাৰ কোকৰাঝাৰবাসী ৰাইজক বা গোটেই বিটিচিবাসী ৰাইজক মই সেইটোকে জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ বিপিএফ দল সকলো জাতি জনগোষ্ঠীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আমি বিশ্বাস কৰোঁ যেনেকৈ ওলাই আহিছে অহা 22 ছেপ্টেম্বৰতো এনেকৈ নাঙলত চিনত ভোট দি পেলাই আমাক জয়যুক্ত কৰিব। আৰু সকলো জাতি জনগোষ্ঠীয়ে আশা লৈ পেলাই আমাৰ বিপিএফ দলত বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। নাই, আমাৰ বিপিএফ দলৰ সমৰ্থন মানে আমি যিটো বিচাৰিছে ইয়াতকৈ ছাৰপ্লাছ এক্সেছ মানে এক্সেছ ওলাই আহিছে। আৰু আমি যেনেকুৱা ধৰণত জিকিব লাগে ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম, এইটো স্পষ্ট। খাম্পাক ভোট দিয়া মানুহ নাই। খাম্পাকে UPPL হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে। UPPL নিজে হাৰাব খাম্পাক, আমাৰ দৰকাৰ নাই। এনেকুৱা হোৱা নাই। আপোনাক বোলে বিচাৰি আপোনাৰ সমষ্টি উলিয়াই লৈছে বোলে। এইফালে ওদালগুৰিত তাৰমানে UPPLৰ যিখিনি ছাপৰ্টাৰ হৈ পেলাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আহিছে আমাৰ বিপিএফ দলত ওদালগুৰিত ভোট দিব। যিহেতু মোক দেখাৰ লগে লগে মানে চাইন ভিক্টৰী সেইবিলাক দেখাই দিছে আৰু ফ্লাইং কিটো দিছেই, এইটো হিচাপ নাই। বহুত মানুহ হাজাৰ হাজাৰ মানুহে মোক দেখি পেলাই খুব ভাল লাগিছে আৰু এনেকুৱা নমস্কাৰ কৰিছে। আচলতে ভিতৰত চব বিপিএফ এনে ওপৰত উপায় নাই। UPPL দাবী ধমকি দি পেলাই মানুহটো ওলাই আহিছে আৰু কিন্তু চব আমাৰে ছাপৰ্টাৰ। নাই, দথমাত প্ৰমোদ বড়োৰ কাম নাই। আমাৰ দলে জিকিব।